গোসাইগাঁও মডাৰ্ণ অটো ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপ পৰা এক আকৰ্ষণীয় উপহাৰ দিছে। এই উপহাৰত আপুনি নিম্নতম ডাউন পে'মেণ্ট দি গাড়ী ক্ৰয় কৰিব পাৰে। ইয়াতে যেনেকুৱা পালচাৰ 125 আপুনি অনলি 8,428 rupees ডাউন পে'মেণ্ট দিলে আপুনি গাড়ীটো ক্ৰয় কৰিব পাৰিব। আৰু আছে যেনেকুৱা পালচাৰ 150 এইটো 12,900 দিলে হৈ যাব। পালচাৰ NS 125 এইটো 9,585 দিলে হৈ যাব। আৰু পালচাৰ N150 এইটো 13,100 দিলে হৈ যাব। আৰু পালচাৰ NS 160 আৰু N160 এই গাড়ীবোৰ 15,800 দিলে হৈ যাব। আৰু যেনেকুৱা সৰু গাড়ীবিলাক আছে CT 110 প্লেটিনা এইবিলাক 6,800 ডাউন পে'মেণ্ট দিলে হৈ যাব। আৰু লগতে 300 কেছ বেনিফিটছ পাব। 3,000 মান কেছ বেনিফিটছ পাব। আৰু কি অফাৰ আছে? আৰু এক্সচেঞ্জৰ আপুনি এক্সচেঞ্জ অফাৰ আছে। যেনেকুৱা আপোনাৰ পুৰণা গাড়ী থাকিলে ইয়াতে আহি এক্সচেঞ্জ কৰি আপুনি নতুন গাড়ী ল'ব পাৰে। আৰু লগতে এটা হেলমেট আছে, 5 লিটাৰ পেট্ৰল আছে আৰু এটা ভাল গিফ্ট আছে। কিহৰ কাৰণে এইটো অফাৰটো আছে? এইটো এতিয়া আমাৰ ঈদৰ কাৰণে আৰু মনচুন ধামাকা কাৰণে এইটো অফাৰটো আছে। কেতিয়ালৈকে চলিব? এই গোটেই মাহটো আছে। এই মে আছে, মে'ৰ পৰা জুন মাহটো আছে। লোকেশ্যনটো ক'ত? লোকেশ্যনটো আমাৰ গোসাইগাঁও মডাৰ্ণ অটো ইঞ্জিনিয়াৰিং ৱাৰ্কছ TP ৰোডত অৱস্থিত। এইটো আমাৰ গোসাইগাঁৱত বাজাজ শ্ব'ৰুম বুলি কয়। ডকুমেণ্ট কি লাগে? ডকুমেণ্ট যেনেকুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক।